to my subscribe নথকা channel তো এতিয়া মৰ্নিং হৈছে তোমাৰ 11টা 11:30 বাজি গ'ল তো আজি আমাৰ ঘৰত মানে বিহু আহিছে তো তাকে আৰু কালি ৰাতি বিহু চালোগে তো এতিয়া আমাৰ উঠিছো মানে আৰু লাহেকে এতিয়া গা পা ধুই লওঁ তাৰপিছত বিহু ওলাই যায় আজি বিহু উৰাই দিওঁ আৰু দেই লাষ্ট হয় চাই থাকিব আজি আপোনালোকৰ ভিডিঅ'তে হেল্ল' গাইছ এতিয়া গা পা ধুই ৰেডি হৈ গ'লো আৰু এতিয়া তাকে আৰু যাম এতিয়া বিহু তলিলৈ আজি বিহুখন উৰাই দিছোঁ আৰু তাকে ভালো লাগিছে বেয়াও লাগিছে বুলি কৈছোঁ আৰু চাই থাকিব অলপ পাছত গাইছ এতিয়া মানে আৰু ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাওঁ বিহু তলিলৈ লগত আমাৰ বন্ধুসকল আছে এইকেইজন আৰু এইজন বন্ধু আমাৰ গোলাঘাটৰ পৰা আহিছে তোমাৰ নামটো কি আছিলে লগৰ হয় আৰু নামটো মানে তোমালোকক কৈ দিছোঁ আৰু দীপজ্যোতি নাম এই গোলাঘাটৰ পৰা মানে মৰাণ বিহু আজিলৈকে দেখা নাই মানে গছতলৰ বিহু তো সি সেইকাৰণে চাবৰ কাৰণে আহিছে আজি ইমান দূৰৰ পৰা কেনেকুৱা লাগিব ভাল লাগিবনে ভাল লাগিব চাগে চাই লওঁ আৰু ন হ'ব আমি এতিয়া মানে আমি লাহেকৈ গৈ থাকোঁ আৰু বিহু তলিলৈ গৈ থাকোঁ আপোনালোকক দেখাম আৰু কেনেকুৱা কি লাগে গছতলৰ বিহু আৰু আজি বিহু আহিছেতো মেইন কথা হ'ব চাই থাকিব আপোনালোকে এতিয়া আৰু গাঁৱৰ মানে আলহী ছোৱালী নচুৱাম আৰু ন তুমি গান গোৱা আকৌ আমি গান গাব জানো দিয়া গাইজ দিয়া মানে আলহী ছোৱালী নচা থকাইছে আৰু আজি বিহু কেনেকুৱা লাগিছে আজি আমাৰ বিহু হৈছে এঠীয়া ৰজা ওজাগত তিনিখন গাঁও মিলাই কিনি আমাৰ বিহু হৈছে গতিকে আপোনালোকে আহিব আপোনালোকে দেখিবলৈ হৈছে চাৰিওফালে আমাৰ এই গাঁৱৰ যি পৰিৱেশ মানে আপোনালোকে ওচৰ চুবুৰীয়া চবেই আহিছে আৰু সহায়ক কাৰণে দূৰ দূৰণিৰ পৰা দেখা যাব আমাৰ ইয়াত বিহু গাঁও বুলি আহিছে গতিকে ভাল লাগিছে অতি মানে এটা মনোমৰ দৃশ্য আপোনালোকেও আহিব উপভোগ কৰিব এবাৰ এনেকুৱাকৈ ভাল লাগিছে মানে চবেই আহিছে সহায় যোজনা কৰিছে আৰু আমাৰ এই ভাই এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব এইবিলাক বহুত ভাল ভিডিঅ' বনায় এইটো আমাৰ গাঁৱে ভূঞে গোটেই মানে এটা যি থলুৱা পৰম্পৰা এইবিলাক দেখাইছে গতিকে ভাল লাগিছে ধন্যবাদ ভাই আমাৰ চলি আছে এনেকৈ আমাৰ আজি যি বছৰীয়া বিহুখন আজি আমাৰ সামৰণি পৰিব মই আনিছো একদম নচাই আছে লাগিলে
गान गा रे बुढ़ा bulan ada 3 rupiah ada mau naik kan ভাল লাগিছে ন মানুহটো বহুত হৈছে কি জানো ন ভাল লাগিছে এখন চাহ আপোনালোকে চাব পাৰে আমাৰ ছাৰৰ চেনেল এটা আছে চেনেলটোৰ নাম কি আছিলে হা নৱ05 আমাৰ দাদাক ছাবস্ক্ৰাইব কৰিব ভাল ভিডিঅ' বনাই থাকে আপোনালোকে চাব আৰু দেই গাইছ মানে এপাক ঘূৰি লৈছোঁ আৰু দেই এতিয়া সময় হৈ গ'ল মানে ঘূৰিবলৈ
শ্বট দিছে নাই এইবিলাক স্কেনাৰ ন আচ্ছা স্কেনাৰ গহিনা দিবৰ কাৰণে স্কেনাৰ আচ্ছা আচ্ছা ঠিক ঠিক ভিডিঅ'টি আজিলে ইমানেই সামৰণি মাৰিছোঁ দেই ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো পাৰিলে কৰি দিব আৰু আপোনালোকক জানো মন নাই হ'লেও কৰি দিব মই গম পাইছোঁ কৰি দিব দেই।